আমাৰ কাৰ্যালয়ত উপস্থিত আছে AICC সম্পাদক মনোজ চৌহান ডাঙৰীয়া, বিধায়িকা নন্দিতা দাস ডাঙৰীয়ানী আৰু প্ৰদেশ কংগ্ৰেছৰ অসমবাসী ৰাইজলৈ দুৰ্গা পূজাৰ তদন্ত লৈ ইমান হেমাহি কিয় কৰি আছে? বিভিন্ন ধৰণৰ প্ৰশ্ন বহুত আশা কৰিছিল এখন চৰকাৰৰ পৰা। বহুতে ভাবিছিল যে তদন্তৰ ক্ষেত্ৰত বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে তৎপৰতা দেখাব, গুৰুত্ব দিয়াটো দেখাব। কিন্তু যি ধৰণৰ বাতৰি আমি পাইছো, যি ধৰণৰ কথা আমি মুখ্যমন্ত্ৰীৰ পৰা শুনিছো, এনেকুৱা যেন লাগে যে এখন চৰকাৰে তথ্যবোৰ লুকাবলৈ বিচাৰে। তদন্তটো এটা বেলেগ ফালে ঠেলি দিবলৈ বিচাৰে। আজি মানুহৰ মনত এটাহে প্ৰশ্ন যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক VIP দৰে কিয় সন্মান দিছে? এই দুয়োজন ব্যক্তি, এজন মেনেজাৰ, এজন ইভেন্ট অৰ্গেনাইজাৰ। জুবিন গাৰ্গৰ মৃত্যুৰ সম্পৰ্কত গোটেই ঘটনাক্ৰমটো আটাইতকৈ বেছি ভালদৰে জনা হ'ল এই দুয়োগৰাকী ব্যক্তি, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। আজিৰ তাৰিখত আপোনালোকে ভাবি চাওক যে অসম চৰকাৰৰ গৃহ বিভাগ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান লাহে লাহে এখন তদন্ত আগুৱাই লৈ গৈছে যে আজিৰ তাৰিখত এই দুয়োজনৰ পৰা এটা ষ্টেটমেণ্ট তেওঁলোকে পুলিচক দিবলৈ বাধ্য হোৱা নাই। এটা ষ্টেটমেণ্ট কি হ'ল, কেনেকৈ হ'ল, কেইটা বজাত হ'ল, কিয় গ'ল, কেনেকৈ গ'ল, এক ৰাতি আগত ক'ত আছিল, কি খালে, দুয়োজনৰ পৰা এটাও ষ্টেটমেণ্ট আজি তাৰিখত পুলিচ ল'বলৈ সক্ষম হোৱা নাই। মুখ্যমন্ত্ৰীয়ে পূজাৰ কথা কয়, ইমান ডাঙৰ VIP হ'লনে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা যে গোটেই অসমৰ ৰাইজ পূজাৰ লোকে ৰৈ থাকিব লাগিব? জুবিন গাৰ্গৰ অনুৰাগীসকল পূজাৰ লোকে ৰৈ থাকিব লাগিব। কিয়? বাকীসকলৰ ওপৰতো তদন্ত চলি আছে, শেখৰ গোস্বামীৰ ওপৰতো তদন্ত চলি আছে, বেলেগ শিল্পীসকলকতো প্ৰশ্ন সোধা গৈছে। তো এই দুয়োজন কোন ডাঙৰ VIP হ'ল যাৰ কাৰণ অসম আৰক্ষী, SIT, CID ৰৈ থাকিব লাগিব? কাৰণ কি? কাৰণ পূজা হ'ব নোৱাৰে। যদি পূজা এটা কাৰণ আছিল তেতিয়া সকলোকে পূজা পিছতে সুধিলে হতে, কিন্তু হেতুটো কৰা নাই।
কাৰণ হ'ব পাৰে যে এই দুয়োজন বিজেপি দলৰ লগত তেওঁলোকৰ ঘনিষ্ঠ সম্পৰ্ক আছে সিদ্ধাৰ্থ শৰ্মাৰ যোৰহাটৰ বিজেপি নেতাসকলৰ লগত ঘনিষ্ঠ সম্পৰ্ক বাতৰি যদিও ওলাইছে যে তেওঁ বিজেপি দলৰ যুৱ মৰ্চাৰ সাংস্কৃতিক বিভাগৰ সদস্য হৈ আছে তথাপিও যদি আপোনালোকে অলপ ভিতৰত তদন্ত কৰে যে কেনেদৰে যোৰহাটৰ বিজেপি দলৰ নেতাসকল কিমান আগৰ পৰা সিদ্ধাৰ্থ শৰ্মাৰ লগত এটা সম্পৰ্কৰ সৃষ্টি কৰি জুবিন গাৰ্গক কেনেদৰে নিজৰ ৰাজনৈতিক লাভৰ বাবে ব্যৱহাৰ কৰিব পৰা যায় আগৰ পৰাই এটা ষড়যন্ত্ৰ চলি আছে আৰু এছাম বিজেপি দলৰ নেতাসকলৰ লগত শ্যামকানু মহন্তৰ খুবেই ভাল মই ক'ব পাৰোঁ যদি এই নৰ্থ ইষ্ট ফেষ্টিভেল যি ফেষ্টিভেলৰ তেওঁ মুখ্য আয়োজক যদি এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ যদি আপোনালোকে ইনষ্টাগ্ৰাম হেণ্ডেলটো খুলি গোটেই আগৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ ফটোবোৰ যদি চাই পোষ্টবোৰ যদি চাই তেতিয়া আপোনালোকে মাত্ৰ বিজেপি দলৰ নেতা মন্ত্ৰী বাহিৰে আৰু কাকো দেখা নাপায় বিজেপি দলৰ কেন্দ্ৰীয় মন্ত্ৰীয়ে হওক বিজেপিৰ লগত সহযোগ কৰা বিভিন্ন ৰাজ্যত এনডিএ চৰকাৰ য'ত আছে তেওঁলোকৰ মুখ্যমন্ত্ৰী হওক বিজেপি আৰু এনডিএ নেতৃত্বৰ বাহিৰে আৰু কাকো আপোনালোকে এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ হেণ্ডেলত দেখা নাপাব তো এছাম দিল্লী আৰু দিছপুৰ বিজেপি নেতাসকলৰ লগত শ্যামকানু মহন্ত খুবেই ভাল আৰু কিছু বিশেষ যোৰহাটৰ বিজেপি দলৰ নেতাসকলৰ লগত সিদ্ধাৰ্থ শৰ্মা যথেষ্ট ভাল যাৰ ফলত অসম আৰক্ষী আমি পূজাৰ লোকে আমি বাট চাই আছো যে কেতিয়া আহিব বৰ্তমান চৰকাৰ যি চৰকাৰ ডাবল ইঞ্জিনৰ কথা কয় আজিলৈকে আমাক ক'ব পৰা নাই যে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত আছে ক'ত ছিংগাপুৰত আছে লণ্ডনত আছে দিল্লীত আছে বম্বেত আছে চেন্নাইত আছে নো ক'ত ক'বই পৰা নাই তাৰ বাহিৰে একদম ভিআইপি দৰে তেওঁক অনুৰোধ কৰাহে গৈছে যে 6 অক্টোবৰ আগত আহিবা দেই আৰে তেখেতৰ সুবিধা মতে অসম আৰক্ষী আগবাঢ়িব নেকি ইমান সময় কিয় দিয়া গৈছে যেতিয়া কোনোবাই ক্ৰাইম কৰে সময় পালে ক্ৰিমিনেল সকলৰ সুবিধা হয় মোবাইলৰ পৰা ফটো মোহাৰিব পাৰে মোবাইলটো পেলাই থৈ আহিব পাৰে আগৰ এভিডেন্সবোৰ লুকাব পাৰে তো ক্ৰিমিনেল সকলে বেছি সময় পালে ইহঁতৰে লাভ হয় পুলিচৰ কেতিয়াবা লাভ হয় নেকি তদন্ত ক্ষেত্ৰত ইমান সময় দিয়াটো কেতিয়াবা আৰক্ষীসকলক লাভ দিয়ে নেকি যিসকলে ক্ৰাইম কৰিলে যিসকলে ভুল কৰিলে তেওঁলোককে সুবিধা দিয়া গৈছে যেন লাগিছে কি নিজৰ ষ্টেটমেণ্টটো কেনেকৈ মিলাব পাৰে লয়াৰৰ পৰা কি ধৰণৰ পৰামৰ্শ ল'ব পাৰে কানে কানে কোন আৰক্ষী কোন তেওঁলোকে ফোন কৰিছে কানে লুকাই লুকাই কোন ডাঙৰ বিজেপি দলৰ নেতাক ফোন কৰিছে লুকাই লুকাই কোন আৰক্ষীক তেওঁ ফোন কৰি
গোটেই পৰামৰ্শটো লৈছে ক'ত লুকাব লাগে এইখিনিহে তেওঁলোকক সুবিধা দিয়া গৈছে আমি বুজি পোৱা নাই যে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কিয় ইমান ইনকম্পিটেন্স দেখাইছে ইমান ইনএফিচিয়েন্সি দেখাইছে আৰু আমাৰ সন্দেহ হৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও নিবিচাৰে যে গোটেইখিনি তথ্যবোৰ ৰাজহুৱা হওক আজিলৈকে আপোনালোকে কওকচোন কোনটো এছআইটিৰ তথ্যবোৰ ৰাজহুৱা হৈছে জুনমণি ৰাভাৰ মৃত্যু কেনেদৰে হ'ল পিডব্লিউডি ইঞ্জিনিয়াৰ জ্যোতিষা দাসৰ সুইচাইডৰ ক্ষেত্ৰত কোন ব্যক্তি জড়িত হৈ আছে উমৰাংচাওত কয়লা এই ইলিগেল ৰেট হোল মাইনিঙত কেনেদৰে চলি আছে কোনটো প্ৰশ্নৰ উত্তৰ আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিজৰ আৰক্ষী যোগেদি অসমৰ ৰাইজক জনাব পাৰিছে আৰু সেই কাৰণে আমাৰ সন্দেহ যে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকে অসমৰ ৰাইজে জুবিন গাৰ্গৰ মৃত্যুলৈ কেতিয়াও সঁচা কথাবোৰ গম নাপাব যিদৰে অসমৰ ৰাইজে আজিলৈকে গম নাপায় জুনমণি ৰাভাৰ হত্যা কেনেদৰে হ'ল যিদৰে অসমৰ ৰাইজে আজিলৈকে গম নাপায় যে জ্যোতিষা দাসৰ সুইচাইডৰ লগত কোন এই ৰাজনৈতিকভাৱে প্ৰভাৱশালী মন্ত্ৰী বা ব্যক্তি জড়িত হৈ আছে কেনেদৰে উমৰাংচাওত ইমান ইলিগেল ৰেট হোল মাইনিং চলি আছিল এই একেৰাহে অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থকা লোকে গম নাপাব তথ্যবোৰ নাজানিব যে জুবিন গাৰ্গৰ মৃত্যু কেনেদৰে হ'ল এতিয়া মুখ্যমন্ত্ৰীয়ে শেষত নিৰ্দেশ দিলে যে দ্বিতীয় পোষ্টমৰ্টম হ'ব লাগে তো যদি ইয়াতে আমাৰ গুৱাহাটীৰ ভিতৰতে দ্বিতীয় পোষ্টমৰ্টম হ'ল তে পোষ্টমৰ্টমৰ তথ্যবোৰ ৰাজহুৱা কিয় নকৰে আমি অসমৰ ৰাইজে দেখিছো যে ছিংগাপুৰত পোষ্টমৰ্টম ৰিপৰ্টত কি লিখা আছে কিন্তু গুৱাহাটীত হোৱা পোষ্টমৰ্টমৰ ৰিপৰ্ট অসমৰ ৰাইজে আজিলৈকে দেখা পোৱা নাই কিয় দ্বিতীয়বাৰ পোষ্টমৰ্টম কৰা অন্তিম দিনত অন্তিম যাত্ৰা আৰম্ভ কৰা আগত নৰ্ছৰ দেশটো কষ্ট দিয়া যি কাম কৰা গ'ল এই কষ্ট দিয়া পিছত ৰাইজে কিয় গম পোৱা নাই যে দ্বিতীয় পোষ্টমৰ্টমত কি লিখা আছে কি হ'ল কিয় তাত কি লুকাবলৈ আছে এইটো কয় নহয় লিগেল মিনছ দি জনাব লাগে পোষ্টমৰ্টম হ'ল নে নাই হোৱা কি পালে কিয় অসমৰ ৰাইজক এইখিনি কথা আমি জনাবলৈ সক্ষম হোৱা নাই ঘটনাক্ৰমটো আজিলৈকে আমি জানিবলৈ পাৰা নাই আজি দুখ লাগে যে অনুৰাগীসকল আমাৰ অসমৰ জুবিন গাৰ্গৰ অনুৰাগীসকল মোক ক'বই লাগিব আটাইতকৈ ধৈৰ্য তেওঁলোকে দেখাইছে ইতিহাসত যদি আপোনালোকে বেলেগ ৰাজ্যত দেখা পায় য'ত এগৰাকী মহান শিল্পীৰ মৃত্যু হৈছে তাত কিছুদিনলৈকে অৰাজকতাৰ সৃষ্টি হয় দোকানবোৰ জ্বলাই দিয়ে টায়াৰ জ্বলাই দিয়ে গাড়ী ভাঙি দিয়ে কিন্তু অসমৰ জুবিন গাৰ্গৰ অনুৰাগীসকলৰ ধৈৰ্য মই মানিছো মই সলিউট কৰিছো কান্দিছে ন্যায় বিচাৰিছে গান গাইছে একগোট হৈছে
কিন্তু কেতিয়াও অৰাজকতা সৃষ্টি কৰা নাই খুব ধৈৰ্য সহকাৰে এখন চৰকাৰটো সময় দিছে যে আপোনালোকে উচিত তদন্ত কৰি তথ্যবোৰ ফাদিল কৰক সেই অনুৰাগীসকলক সন্মান কৰাতকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ আৰক্ষী যোগেদি তেওঁলোকক ভয় খুৱাইছে লাঠি চলনা চলাইছে পিটিছে পুলিচ পঠাইছে আকৌ নেপালৰ লগত তুলনা কৰি তেওঁলোকৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ বিচাৰিছে নেপালৰ লগত কি ইয়াত আমাৰ অসমৰ জুবিন গাৰ্গ অনুৰাগীসকলৰ লগত তুলনা কৰি তেওঁলোকৰ সৎ উদ্দেশ্যটো আপোনালোকে অপমানিত কৰিবলৈ বিচাৰে আৰু প্ৰথমবাৰ নহয় বাৰম্বাৰ যেতিয়া জুবিন গাৰ্গ ছিংগাপুৰলৈ যোৱা নাছিল সেই সময়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা সংবাদ মেল যোগেদি সেই সময়তো এটা কথা কৈছিল কি অসমৰ ভিতৰতো কিছু মানুহ আছে যি নেপালৰ দৰে জেনজি সমাজৰ যোগেদি অৰাজকতা বিচাৰে আৰু এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ পিছত একেখিনি কথা কৈ আছে কি উদ্দেশ্য লৈ তেওঁ বাৰম্বাৰ এইখিনি কথা কৈ আছে জুবিন গাৰ্গ জীয়াই থাকোঁতো এইখিনি কথা ক'লে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো এইখিনি কথা কৈ আছে আজিতো তেওঁ জুবিন গাৰ্গৰ অনুৰাগীসকলৰ সম্পৰ্কত এইখিনি কথা কৈ আছে তেতিয়াও কৈ আছিলে নেকি যেতিয়া জুবিন গাৰ্গ আমাৰ মাজত আছিল আমি জানিবলৈ বিচাৰো মুখ্যমন্ত্ৰী কিয় গোটেইখিনি সুবিধা থকা সত্ত্বেও ছিংগাপুৰত ইণ্ডিয়ান এম্বেচি আছে ছিংগাপুৰ চৰকাৰৰ লগত আমাৰ ভাল সম্পৰ্ক কেন্দ্ৰৰ চৰকাৰ ৰাজ্য চৰকাৰ তথাপি আমাক ক'ব পৰা নাই যে এই শ্যামকানু মহন্তৰ যে কোম্পানী বাৰম্বাৰ কেন্দ্ৰৰ চৰকাৰে কিয় সহায় কৰি থাকে কিয় ইমান টকা পইচা দিয়ে বাৰম্বাৰ কেন্দ্ৰ মন্ত্ৰীবোৰ কিয় উপস্থিত হৈ থাকে যোৰহাটৰ বিজেপি দলৰ নেতাৰ কাৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে তেওঁ সিদ্ধাৰ্থ শৰ্মাৰ লগত ভাল হৈ জুবিন গাৰ্গক নিজৰ ৰাজনৈতিক লাভৰ বাবে ব্যৱহাৰ কৰিবলৈ বিচাৰিছে দ্বিতীয় পোষ্টমৰ্টমটো ফাদিল কৰা নাই পূজাৰ কাৰণে ৰৈ আছো আমি কিবা নাটক চাই আছো নেকি কিবা চিনেমা চাই আছো নেকি যে ৰৈ থাকিব লাগে তো এই ধৰণৰ যে কামবোৰ চলি আছে আমাৰ সন্দেহ যে তেওঁ জুবিন গাৰ্গৰ মৃত্যু লৈ তথ্যবোৰ ৰাজহুৱা হোৱাটো নিবিচাৰে ইনভেষ্টিগেশ্যন জানি বুজি তেওঁ এটা বেলেগ ফালে ঠেলি দিবলৈ বিচাৰে আৰু এই সময়ত অনুৰাগীসকলৰ লগত আমি সকলোৱে আছো যি অনুৰাগীসকল ধৈৰ্য সহকাৰে নিজৰ আবেগ প্ৰকাশ কৰিছে আহা 3 অক্টোবৰৰ পৰা আমি এটা সিদ্ধান্ত লৈছো যে জুবিন গাৰ্গক ন্যায় দিয়ক জাস্টিস ফৰ জুবিন গাৰ্গ আমি কেন্ডেল লাইট মাৰ্চ আমি অসমৰ চুকে কোণে আমি আৰম্ভ কৰিম তেওঁ 6 অক্টোবৰ কাৰণে ৰৈ আছে আমি 3 অক্টোবৰৰ পৰা জুবিন গাৰ্গক ন্যায় দিয়ক কেন্ডেল লাইট যাত্ৰা অসমৰ চুকে কোণে আমি আৰম্ভ কৰিম আমি জুনমণি ৰাভাৰ দৰে জ্যোতিষা দাস দৰে জুবিন গাৰ্গৰ মৃত্যু ৰহস্য হৈ থাকিবলৈ নিদিওঁ এইখিনি কথা আজি আপোনালোকক এই সংবাদ মেল যোগেদি মই জনালো আৰু ইয়াৰ পৰৱৰ্তী সময়ত যদি কিবা প্ৰশ্ন আপোনালোকৰ মনত আছে আমি তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম গোটেই বিষয়টো দেখা গৈছে এসআইটিয়ে মাতিছে 3 দিনকৈ মাতিছে তেওঁলোকে তালাচী চলাইছে বিভিন্ন সামগ্ৰী জব্দ কৰিছে কিন্তু অসমৰ ৰাইজে যেনেকৈ বিচাৰি সকলোৱে যেনেকৈ বিচাৰি আছে তেনেধৰণে ঘটনাটো হোৱা নাই কোনোবা বেলেগ দেশত
বেলেগ দেশৰ ভিতৰত বা ভাৰতৰ ভিতৰত বেলেগ এটা সময়ত বেলেগ এটা ৰাজ্যত লগে লগে আজি প্ৰথম ষ্টেটমেণ্ট মেনেজাৰ আহিলহেঁতেন লগে লগে প্ৰথম ষ্টেটমেণ্ট ইভেণ্ট অৰ্গেনাইজাৰ আহিলহেঁতেন বহুত কথা ওলাইছে যে জুবিন গাৰ্গৰ যোৱা ইচ্ছা নাছিল কিমান কথা সঁচা মিছা গোটেই ঘটনাক্ৰমটো আজি আমি গম পাই গলোহেঁতেন সেইকাৰণেতো কৈছো ইয়াত VIP দৰে ইহঁতক ৰেড কাৰ্পেট ট্ৰিটমেণ্ট দিয়া গৈছে VIP ষ্টেটাছ দিয়া গৈছে ইচ্ছামতে ভিডিঅ' বাইট এৰি আছে মইতো প্ৰথমবাৰ দেখিছো যে যিসকল মূল ব্যক্তি যিসকলৰ নামৰ ওপৰত কেছ ফাইল হৈছে পুলিচক কিবা এটা ষ্টেটমেণ্ট দিয়াৰ আগত আৰামছে সংবাদমেল পাতিছে ভিডিঅ' ষ্টেটমেণ্ট এৰিছে আৰু আৰক্ষী চাই আছে আজি মূল ষ্টেটমেণ্ট আজি 6 অক্টোবৰৰ কাৰণে কিয় আমি ৰৈ থাকিব লাগে যদি দ্বিতীয় পষ্টমৰ্টম কৰিছে কিয় আকৌ ৰৈ থাকিব লাগে বাৰম্বাৰ নেপালৰ কথা কৈ কোনফালে ঠেলি দিবলৈ বিচাৰে কিয় অনুৰাগীসকলক আজি এনে ধৰণৰ এটা ছবি তেখেতৰ সম্পৰ্কত বনাবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী বহুতৰ আজি পূজা সময়ত মানুহৰ মনবোৰ ভাল নহয় আৰু সেইকাৰণে মই ভাবিছো যে মানুহৰ মনবোৰ ভাঙি যাব নালাগে আমি সকলোৱে কষ্টত আছো কোনো ভালদৰে পূজা উদযাপন কৰিব পৰা নাই অসমীয়া মানুহ য'তে আছে অসমৰ ভিতৰত থাকক অসমৰ বাহিৰত থাকক ভাৰতৰ ভিতৰত থাকক ভাৰতৰ বাহিৰত থাকক অসমৰ মানুহ আজি তেওঁৰ হৃদয়ৰ কান্দন আমি বুজি পাইছো আৰু সেইকাৰণে আমি জ্যোতিষা দাস জোনমণি ৰাভাৰ উমৰাংচাও সেই শ্ৰমিকৰ দৰে জুবিন গাৰ্গৰ মৃত্যু সদায় কাৰণে চিৰকালৰ বাবে ৰহস্য হ'বলৈ আমি নিদিওঁ জুবিন গাৰ্গক ন্যায় দিব লাগিব 3 অক্টোবৰৰ পৰা জাষ্টিছ ফৰ জুবিন গাৰ্গ আমাৰ কেণ্ডেল লাইট যাত্ৰা চাৰিওফালে আৰম্ভ আৰু এটা বিধায়ক ঘটনা আছিলে তেওঁ ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাৰ তেওঁ ইনচাৰ্জ হিচাপে আছিলে দায়িত্বত আছিলে কিন্তু দিল্লী পৰ্যায়ে গৈছে চিনি নাপাওঁ মই কৈছো তেওঁ তাতকৈ মাত্ৰ এজন সাধাৰণ সদস্য হিচাপতকৈও যোৰহাটৰ এছাম বিজেপি দলৰ নেতাৰ লগত খুব ভাল সম্পৰ্ক আৰু সেই নেতাসকলো সিদ্ধাৰ্থ শৰ্মাৰ কাৰণে নহয় সিদ্ধাৰ্থ শৰ্মা কাৰ মেনেজাৰ জুবিন গাৰ্গৰ মেনেজাৰ কাৰণে সিদ্ধাৰ্থক লৈ জুবিন গাৰ্গক কেনেদৰে ৰাজনৈতিকভাৱে এটা অস্ত্ৰ বা জুবিন গাৰ্গৰ নাম লৈ নিজকে ৰাজনৈতিকভাৱে আগুৱাই লৈ যাব পাৰে সেয়া তেওঁলোকৰ এটা এতিয়াৰ পৰা নহয় আগৰ পৰা এটা ৰাজনৈতিক তেওঁলোকে পৰিকল্পনা চলাই আছে তো সিদ্ধাৰ্থ শৰ্মা এছাম যোৰহাটৰ বিজেপি দলৰ নেতাৰ লগত খুবেই ঘনিষ্ঠ আৰু শ্যাম কানু মহন্ত দিল্লী আৰু দিছপুৰৰ কিছু বিজেপি দলৰ নেতাসকলৰ লগত যথেষ্ট ঘনিষ্ঠ আৰু হ'ব পাৰে ইয়াৰ কাৰণেহে বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে তদন্তৰ ক্ষেত্ৰত ইমান ইনকম্পিটেন্স ইমান ইনএফিচিয়েন্সি ইমান দুৰ্বলতা তেওঁ দুজনৰ প্ৰতি দেখাই আছে মোৰ দুখ লাগে অসম আৰক্ষী যদি তেওঁলোকক ফ্ৰী হেণ্ড দি দিয়ে এদিনৰ ভিতৰতে সকলোকে কেনেকৈ গুৱাহাটীৰ ভিতৰত মাতি তেওঁলোকৰ পৰা তথ্য ওলাব পাৰে অসম আৰক্ষীয়ে সব জানে অসম আৰক্ষী আলফা সালফা লগত তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিছে বিভিন্ন উগ্ৰপন্থীসকলৰ ক'ত তেওঁলোকৰ ঠিকানা ক'ত আৰ্মছ লুকাই আছে কাৰ লগত কথা পাতে অসম আৰক্ষী সাধাৰণ আৰক্ষী নহয় আটাইতকৈ মানে প্ৰফেশ্যনেল ভাৱে এক্সপিৰিয়েঞ্চ লোৱা আৰক্ষী হ'ল আমাৰ অসমৰ আৰক্ষী মাওবাদীৰ লগত তেওঁলোকে যুঁজিছে স্মাগলাৰ লগত যুঁজিছে ফ্ৰী হেণ্ড তেওঁলোকক দিয়া হোৱা নাই নহলে আজি তেওঁ হ'ব পাৰে নেকি কি 6 অক্টোবৰ কাৰণে ৰৈ থাকিব আৰু
হিমন্ত বিশ্ব শৰ্মাই যেটো ফেসবুক লাইভ কৰিছে মুখ্যমন্ত্ৰী তাত তেওঁ কৈছে এই জুবিন গাৰ্গৰ মৃত্যুটো কংগ্ৰেছ বিজেপি কংগ্ৰেছৰ এজন নেতা আহিছে অজয় ফুকন কংগ্ৰেছী বস্তুবিলাক বেয়া কৰিব বিচাৰিছে এনে ধৰণৰ কথা কৈছে ৰাজনীতি হৈছে নেকি জুবিনৰ মৃত্যু তেওঁ মোক হেতুৱে কৈছো তেওঁ ইনভেষ্টিগেশ্যন এটা বেলেগ ফালে ঠেলি দিছে জুবিন গাৰ্গ জীয়াই থাকোতেও তেওঁ কৈছিল যে এছাম মানুহে নেপাল দৰে জেনজি যোগেদি এটা আন্দোলন হোৱাটো বিচাৰে আকৌ পিছত আকৌ এই অনুৰাগীসকলৰ সম্পৰ্কত তেওঁ বিভিন্ন সময়ত এই ধৰণৰ কথা ক'বলৈ ধৰিলে আৰু সিদ্ধাৰ্থ শৰ্মাক ধৰা নাই শ্যামকানু মহন্তক ধৰা নাই ধৰিছে অজয় ফুকনক ধৰিছে আৰু এজন ভিক্টৰ দাসক সেইটোৱে দেখাই দি আৰু সিদ্ধাৰ্থ শৰ্মাৰ কাৰণে 6 অক্টোবৰ শ্যামকানুৰ কাৰণে 6 অক্টোবৰ কাৰণে আমি ৰৈ থাকিম ভিআইপি হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ ভিআইপি অজয়ক জেলত পঠাব পাৰে তেওঁলোকৰ কাৰণে ইমান সেইটোৱে কৈছো ইমান মানে দুৰ্বলতা কিয় আজি তাৰিখত বেন কৰিলে কিবা ডাঙৰ কথা কৰিলে নেকি বেন কৰিলে কিবা ডাঙৰ কাম কৰিলে নেকি চৰকাৰে একো আমি শ্যামকানু মহন্তৰ সেই কোম্পানীটো বেন কৰিলো কি ডাঙৰ কাম কৰিলে তো সেই কাৰণে আমি লজ্জিত আমি আবেগিক ৰাইজ ক্ষোভিত যদি আজি তাৰিখত ৰাইজক তথ্যবোৰ দিয়া যায় ৰাইজে নিশ্চয় কিছু সান্তনা পাব কিন্তু সদায় ৰাইজৰ ওপৰত বিজেপি দলৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ দায়িত্ব লোৱাতকৈ সদায় ৰাইজৰ ওপৰত দাগ লগাবলৈ বিচাৰে এইকেইটা কংগ্ৰেছী এইকেইটা জেনজি এইকেইটা নেপাল দৰে তোমাৰ গৃহ বিভাগ আপোনালোকৰ পুলিচ আপোনালোকৰ দুৰ্বলতাৰ বাবেহে এইখিনি হৈছে যদি আজি তেওঁ নিজৰ কথা দৰে লাইভটো ঠিকে কৰি আছে কথাবোৰটো ঠিকে কৈ আছে কিন্তু কথা আৰু কামৰ মাজত যে ইমান পাৰ্থক্য সমস্যাটো তাতেই কথা ৰাখিব পৰা নাই যি ধৰণৰ কথা কেমেৰা সন্মুখত কয় যি ধৰণৰ কথা ফেচবুক লাইভত কয় এই কথাটো কথাতে থাকি গ'ল কামত আমি দেখা পোৱা নাই কামত অজয় ফুকন ভিক্টৰ দাস আৰু সেই দুইজন আৰামছে ভিআইপিত কোৰ্ট আছে ট্ৰেইনিং লৈছে ব্ৰিফিং লৈছে নিজৰ নিজৰ হাতত ইলেক্ট্ৰনিক এভিডেন্সো নাই কাৰ লগত কথা পাতিছে কাক জনাইছিলে কেটা বজাত জনাইছিল আগতে SMS কি আছিলে একোৱে নাজানো আমি তো সেই কাৰণে তেওঁৰ উদ্দেশ্যটো হ'ল জুনমণি ৰাভা দৰে জ্যোতিষা দাসৰ দৰে আমিও কেতিয়াও যে ক'ব নোৱাৰো যে জুবিন গাৰ্গৰ মৃত্যু কেনেদৰে হ'ল এই প্ৰশ্নটো প্ৰশ্ন হৈ থাকক এটো তেওঁলোকৰ উদ্দেশ্যটো এনএসএৰ অধীনত গ্ৰেপ্তাৰ কৰা হ'ল ভিক্টৰ আৰু অজয় ফুকনক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কিমান মানে লজ্জাজনক কথা ধৰিব কাক লাগে ধৰিছে কাক খুদিব কাক লাগে খুদিছে কাক প্ৰথম দিনৰ পৰাই মই কৈছিলো ইয়াৰ আগতেও কৈছো যে এইখন চৰকাৰৰ যি ধৰণৰ কাম আমি ভালদৰে গ্ৰহণ কৰিব পৰা নাই কিন্তু আবেগিক সময়ত আমি সব কথা আমি দাঙি ধৰিবলৈ নিবিচাৰো আৰু সেই কাৰণে আজি আমি এতিয়াও আমি সময় দিছো যে কামখিনি শুদ্ধ কৰক ৰাইজক ন্যায় দিয়ক জুবিন গাৰ্গক ন্যায় দিয়ক জাস্টিস ফৰ জুবিন গাৰ্গ ধন্যবাদ বৰ্তমান আমিতো স্বীকাৰ কৰিছো যে যিদৰে আমাৰ ফলাফল হ'ব লাগিছিল হোৱা নাই কিন্তু বিজেপি দলটো হেতুও স্বীকাৰ কৰা নাই তেওঁৰ মতেতো সব ভাল
তেওঁৰ মতে এটা সব NDA প্ৰচাৰৰ সময়তো তেওঁ নিজে কৈছিল যে VCDC এ পইচা খালে এই সময়তো VCDC UPPL হৈ গল এটা নিৰ্বাচনৰ ফলাফল এটা NDA হৈ গল কোনটো হসা যদি UPPL ও NDA BJP ও NDA তেতিয়া BPF ও NDA কিন্তু হে নিৰ্বাচনী প্ৰচাৰৰ সময়ত VCDC যে পইচা খালে মাটি লবলে মাটি পত্ৰ ললে পইচা দিব লাগে তাৰ মানে তেওঁ NDA কথা কৈছিল আৰু আপোনালোকে আমাৰ যিমানবোৰ আমাৰ প্ৰচাৰবোৰ চাব আমি যিমান বাৰ আমি গৈছো আমি প্ৰচাৰ কৰিছো আমাৰ 99% প্ৰচাৰ BJP দলৰ সম্পৰ্ক 99% আমি BJP দলটোকে আমি নিজৰ নিৰ্বাচনী প্ৰচাৰত সমালোচনা কৰো আৰু তাৰে প্ৰভাৱ আমি BJP দলৰ সিটৰ সংখ্যা ভিতৰত দেখা পালো যে মানুহে আমাৰ প্ৰচাৰ গ্ৰহণ কৰিলে সেই কাৰণে BJPক নিদিলে কিন্তু যেটো আমি দেৰিকে সংগঠনৰ কাম আৰম্ভ কৰিছো আমাৰ প্ৰচাৰ দৰেহে তেওঁলোকে ভোটটো দিলে ভোটটো আমাৰ সংগঠনটো আমি ইমান আগৰ পৰা আৰম্ভ নকৰাৰ কাৰণে আমাৰ নহয় BPF দলটো দিলে আমি BPF শুভেচ্ছা দিছো কিন্তু আজি তাৰিখত তেওঁলোকৰটো এখন ভাৰিবহে লাগিছিল তেওঁ UPPL গালি পাৰিছিল প্ৰমোদ বৰা পাৰা নাই কৈ আছিল কেন্দ্ৰ তেওঁলোকৰ চৰকাৰ ৰাজ্য তেওঁলোকৰ চৰকাৰ তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াতকৈ তেওঁ বেছি বেয়া পাৰফৰ্মেন্স প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 2020 চনত BJP 8টা বা 9টা পাইছিল 9টা পাইছিল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 5টাত লৈ আনিলে ডাঙৰ ডাঙৰ তেওঁ নিজৰ একদম ভাল ভাল সুসম্পৰ্ক থকা মন্ত্ৰীখিনিক দায়িত্ব দিয়া নাই কোনবা উদালগুৰি দায়িত্ব দিলে কোনবা জনক তামুলপুৰ দায়িত্ব দিলে আৰু ইমান লজ্জাজনক কথা দুখ লাগে দেই কবলে নাপায় আমি 19 তাৰিখে আমি গম পালো যে 19 তাৰিখ আছিল না 19 তাৰিখে আমি গম পালো আমি লগে লগে আহা 3 দিনৰ কাৰণে আমি মিটিং আমি বাতিল কৰিলো লগে লগে নিৰ্বাচনী প্ৰচাৰ নহয় সমগ্ৰ অসমৰ সাংগঠনিক কাম দলীয় কাম আমি 3 দিনৰ কাৰণে বাতিল কৰিলো আৰু এওঁলোকে 20 তাৰিখে BJP দলৰ সভাপতি নিজে এটা যোগদান কাৰ্যসূচী নিজে অংশগ্ৰহণ কৰিছে যি সময়ত মানুহে আবেগিক হৈ দোকান বন্ধ কৰিলে অফিস যোৱা বন্ধ কৰিলে ঘৰৰ পৰা ওলাব নোৱাৰিলে তেওঁলোকৰ ইমানে স্বাৰ্থ যে সেই সময়টো BJP দলৰ সভাপতি যোগদান কাৰ্যসূচী চলাইলে আমি তো এয়াৰপৰ্টত আহি গলো গোটেই ৰাতি আমি এয়াৰপৰ্টত থাকিলো সকলে দেখিছে তো সেই কাৰণে মই ভাবো আমাৰ ফলাফল আমাৰ প্ৰচাৰ কংগ্ৰেছলৈ যি দৰে BJP বিৰুদ্ধে এটা প্ৰচাৰ যোৱা 2 মাহৰ ভিতৰত বিটিআৰ নিৰ্বাচনত চলালে হেতু BJP দলৰ ফলাফলৰ পিছত আৰু এটা কাৰণ যাৰ বাবে BJP দলৰ সংখ্যা কমি আহিল Would you please brief on whether you are satisfied with the investigation of the SIT on the Zubin Garg case? This is not an investigation. This is a cover-up which is going on. Otherwise, the two main people who are accused, the management and the event organizer, named by the Chief Minister himself, they are being given vacation time. They have yet to be interrogated by the state police. The Chief Minister on camera is saying that due to puja, he is not calling them. Why are they being treated like VIP? Is it because the manager of Zubin Garg has very close ties to the BJP leaders in Jorhat? Or is it because the event organizer, Shyam Karno Mohanta, has very close ties with BJP leaders in Delhi and Dispur? If you just dig a bit deeper, you would realize that Zubin Garg's manager was in close touch with Jorhat BJP leaders who were using the manager
to get close to Zubin Garg, and through Zubin Garg they wanted to get political mileage. And the other Shyamkanu Mohanto, if you look at the past events of this Northeast Festival, besides NDA chief ministers and BJP central ministers, you will not see any other representation from any other party. And is that the reason why the investigation is going in the opposite trend, is going in the reverse gear? State police are arresting supporters of Zubin Garg. Their police are beating up fans of Zubin Garg. And the two main people who are named, they remain scot-free. They are allowed to tamper the evidence if they want to. They are allowed to coordinate amongst themselves if they want to. They are allowed to secure all forms of legal relief that they are allowed to. And the police is remaining a mute spectator. We oppose this. Therefore, the Congress party, starting from October 3rd, will start a Justice for Zubin Garg, Zubin Garg ko Nyay Do, candlelight rallies, marches, yatras in all parts of Assam. Two protesters, namely Ajay Fukonde and Victor Das, have been held by the Assam police. On the other hand, Shyamkanu Mohanto and Siddharth Sharma are still at large. The chief, till the time Himanta Biswa Sharma remains the chief minister of Assam, people of Assam will not know how did Zubin Garg die. Himanta Biswa Sharma ji will ensure that nothing comes on public record. Even the second post-mortem conducted by the Assam government, even the details of that second post-mortem report are not being made public. People of Assam have read the post-mortem report conducted by Singapore authorities, but the second report done in Assam remains a secret, and therefore I am again reiterating, till the time Himanta Biswa Sharma remains the chief minister, the truth behind Zubin Garg's death will not come out. Thank you. কি প্ৰচাৰ নকৰিলে 20 তাৰিখটো তেওঁলোকৰ ৰাজ্য সভাপতিয়ে ফিল্ডত আছিলে কি প্ৰচাৰ নকৰিলে মন্ত্ৰীবোৰটো তাতে আছিলে শেষত কি কাম কৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঘনিষ্ঠ মন্ত্ৰীসকল আমি নাজানো নেকি মই পুনৰবাৰ কৈছো যে তেওঁৰ বিফলতা আৰু তেওঁৰ ভ্ৰষ্মচুৰ আচৰণ যাকে লৈ তাকে ধ্বংস কৰে প্ৰথমে অগপক ধ্বংস কৰিলে এতিয়া ইউপিপিএলক ধ্বংস কৰিলে মোৰ বিনম্ৰ অনুৰোধ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া প্ৰতি সাৱধান হৈ থাকক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই ব্ৰহ্মচুৰ এই যে প্ৰভাৱ তেখেতৰ গাতত নপৰে তেখেতৰ গাত নপৰে এটো মোৰ ফলৰ পৰা অনুৰোধ থাকিলে মই জানো তেওঁ খুব ৰাজনৈতিকভাৱে অভিজ্ঞ কেনেদৰে দলটো নেতৃত্ব দিব লাগে তেওঁ ভালদৰে জানে আৰু আমাৰ কংগ্ৰেছ দলৰ 99% আমি যে প্ৰচাৰ সব আমি বিজেপি বিৰুদ্ধে আমি ইউপিপিএলৰ বিপিএফ নিজৰ নিৰ্বাচনী বক্তৃতাত তেওঁ দুটা দলৰ ওপৰত আমি বেছি কোৱাই নাছিল বিশেষ আমি বিজেপি দল লৈহে আমি এটেক কৰিছিলো বা ৰাজনৈতিকভাৱে সমালোচনা কৰিছিলো আৰু তাৰো কিছু অংশ প্ৰভাৱ বৰ্তমানৰ ফলাফলত বিজেপি দলৰ যে কমি গল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত